ব্ৰিয়ন আশা কৰোঁ সকলোৰে ভাল মোৰো পিছে ভাল মই আজি ভাবি আছোঁ যে মোৰ নিজৰ ভাষাতে মই ভিডিঅ'টো দিওঁ বুলি আৰু মই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলোঁ সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এয়া মই ভূটানত গৈছোঁ ভূটানত যোৱা আপোনালোকে ভিডিঅ'বিলাক পাইছে মোৰ চব ভিডিঅ'ত তাৰ ভূটানৰ পৰা অহাৰ পিছদিনা আৰু মানে ঘৰত এনেদৰে আমি গোটেইকেইটা লগ লাগি খিচাৰি খালোঁ আৰু মোৰ ডাঙৰ বাই সৰু বাই এনেকৈ গোটেইকেইটা আহিছে ডাঙৰ বাই সৰু বাই গুৱাহাটীৰ পৰা আহিছে ভূটানত বিয়াত গৈছিল বিয়াত তেওঁলোকে লগ পালোঁ লগ পাই গোটেইকেইটা আহি ঘৰত এনেকৈ আজি খিচাৰি খোৱাৰে আয়োজন কৰিলোঁ আৰু এইপিনে আমি খিচাৰি খোৱাত লাগি গৈছোঁ পূৰা আৰু পূৰা দেখছিনে পূৰা খিচাৰি লৈছোঁ তিয়ঁহ লৈছোঁ আৰু এই যি সৰু টিকলাটো দেখিছে আপোনালোকে এইটো হ'ল মোৰ ভাগিন আৰু তাই মানে কি গান শুনাত পূৰা ব্যস্ত হৈ গৈছে তাই পূৰা গান শুনি আছে আমি পূৰা খাৱাত লাগিছোঁ তাই পূৰা গান শুনি আছে আৰু এই চাইডে দেখিছেনে আমি পূৰা খিচাৰি খোৱাত লাগি গৈছোঁ আৰু গোটেইকেইটা লগ লাগিলেতো জানেই যাৰ তিনিটা চাৰিটা বায়েক বইনীয়েক আছে জানেইতোন গোটেইকেইটা লগ লাগিলে কেনেকুৱা ঘৰৰ এটা হুলস্থুল পৰিৱেশ হয় আমাৰো মানে তিনিও যেতিয়া লগ লাগোঁ তিনিও এনেকৈ মানে ভাল লাগে আৰু এইপিনে মায়ে দেখিছেনে পূৰা পটাত মানে মছলা বটি আছে পূৰা একেলগে আৰু এই আমাৰ ডাঙৰটো বাই বনাই আছে মাংসৰ আয়োজন তাৰমানে তাই মাংস ৰেডি কৰি আছে এইপিনে তাই পূৰা মাংস বনাত মানে মই আৰু ভিডিঅ' কৰি গৈছোঁ মই কি কৰিম আৰু মই যিটো ঘৰৰ সৰু আৰু সিহঁতে আহিলে আৰু মোৰ বাচি যাওঁ কাম কৰা তাৰ মই ফাকে পূৰা তাৰমানে ভিডিঅ' কৰি আছোঁ আৰু তাই বেগেনে মছলা পাতি মানে যি যা জগৰ লাগে আৰু মানে হালধি মছলা জিৰা ধনিয়া জ্বালাৰ গুড়া তেল আদা নহৰু সকলো মানে গোটেইখিনি মাংসখিনি দি পূৰা একেলগে এই চিমেণ্ট বালাৰ মছলা মাৰা দি পূৰা মাৰি ল'লা এই পূৰা চিমেণ্ট বালাৰ মছলা মাৰা দি মাৰি লৈছে লৈ এতিয়া মানে চৌকাত বহাই দিব আৰু তাৰপিছত হোৱাৰ পিছত আৰু আমি খোৱা জুতি ল'ম আৰু তাই পূৰা বনাই দিছে আমাক এইপিনে ডাঙৰ বাইদেউ এনেদৰে মাংস পূৰা বনাত লাগি গ'ল আৰু এইপিনে সৰু বাইদেউ আৰু কি কৰি আছে তাই আৰু মুৰ্গী বাচিব গৈছে তাই মুৰ্গী বাচি আছে মই হ'লে একো কৰা নাই তাই পূৰা মুৰ্গী বাচি আছে এইটো হ'ল আমাৰ সৰু বাইদেউ মানে সৰু বাই আমাৰ মই আৰু সৰু বাই বুলিয়ে মাতোঁ দিয়ক আৰু এইপিনে সৰু বাই পূৰা মুৰ্গী বাচি আছে দেখিছেনে পূৰা মুৰ্গী বাচাত লাগিছে মই হ'লে একো কৰা নাই পূৰা মই খোৱাৰে কথা আৰু মানে আৰু একবাৰ ডাঙৰ বাগি গৈছে দৈ খাই আছে মই তই একলা ক'ত দৈ খাম ময়ো খাম তাই ক'লাক নহয় মই আগে খাই লওঁ যিহেতু আমাৰ ঘৰৰে গৰু আছে গৰুৰ মানে গাখীৰৰ দৈ আৰু এইপিনে বৈ ঘৰতে মানে ঘিউ তুলি আছে গৰুৰ সেই চামনি বুলি যে কয় সেই চামনিটো ঘিউ এনেকৈ মানে 1 বটল 2 বটল বৈ ঘৰতে বনালে আৰু এইপিনে বৈ ৰুটিও বেলি আছে মানে কাকাই ডিপিবিলাক হ'লে ভাত নাখায় ৰুটি খায় গৰুৰ লগত যিহেতু লাগি থাকে সেইকাৰণে আৰু ভাত নাখায় আৰু ৰুটি খায় আৰু এইপিনে সিহঁতে যাতে খাইছে দৈ মই আৰু নাখাকে থাকিমনে মই ল'লোঁ 1 বাতিত দৈ কিন্তু মুখখন মেলাৰ লগে লগে এইপিনে চাচোন মেও মেওকৈ থাকিলনে খাব ধৰাৰ লগে লগে তাকো বাপেকে চট দিব ধৰিলোঁ মই যাবিনে ময়ে খাই আছোঁ তই আৰু ক'ত খুজি থাকাই তাকো খেদিলোঁ নাই নাযায় তাকো লাগে দৈ নাই তাৰপিছত খালোঁ আৰু এইপিনে বাই পূৰা চৌকাত মাংস বনাই দিছে আৰু মাংস এইপিনে আমাৰ পূৰা ৰেডি হৈ গ'ল আৰু এতিয়া খাৱাৰে কথা আৰু আমাৰ মানে এতিয়া আমি পূৰা লগে ভাগে গোটেইকেইটাই খাম আৰু মানে এইপিনে পূৰা ৰেডি হৈ গ'ল মই হ'লে বনা নাই দিয়ক তাতে বনাই আছে পূৰা এইপিনে ভাত মাংস চাংস গোটেই সিহঁত দালি চালি চব সিহঁতে বনাইছে আৰু এতিয়া আমাৰ এই ভাগিনকেইটা খাৱাত লাগছি পূৰা ভাল হৈছে বোলে এই মোৰ আপিটো পূৰা মজা হৈছে বোলে আৰু এইটো গুৱাহাটীৰ বাইৰ আপি আৰু সেইটো আমাৰ ডাঙৰ বাইৰ আপা আৰু একবাৰ হ'ল এইটো মোৰ কাকাৰ আপা গোটেইকেইটা পূৰা খাৱাত লাগিছে আৰু আমি কলপাতত খাইছোঁ আমি কাঁহী কোনো খোৱা নাই কাঁহীত কোনো খোৱা নাই আৰু এই তাই চাচোন ডাঙৰ বাই পূৰা হাৰা চবেই আছে হাৰা খোৱাত লাগি গৈছে পূৰা তাই আৰু একদম পূৰা কলপাতত খাৱাত লাগি গৈছোঁ আমি আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগছি আপোনালোকে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মই মোৰ ভাষাতে নলবেৰীয়া ভাষাতে মই ভিডিঅ'টো কৰিলোঁ আৰু এতিয়া ভিডিঅ'টো সামৰিলোঁ বাই বাই বাই
আৰু আজি মোৰ ভিডিঅ'টো গোটেই নলবেৰা ভাষাতে ক'লোঁ আৰু তাৰে মাজতে ক'ৰবাত কিবা যদি ভুল হৈছে আপোনালোকে ধৰি নাথাকিব। আৰু যদি মোৰ ভিডিঅ'গিলা ভাল লাগে আপোনালোকৰ নলবেৰা ভাষাত যদি মোৰ ভিডিঅ' বিচাৰে মোক কমেণ্টত কৰিব, মই নলবেৰা ভাষাত ভিডিঅ'বোৰ দিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু এইপিনে আমিও পূৰা খাৱাত ব্যস্ত হৈ গ'লোঁ। আজিৰ কাৰণে বাই বাই।